আমাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এক্সিকিউটিভ কাউন্সিল মিটিং এটা বহিছিলে। এই মিটিঙত আমি 6টা এজেণ্ডা পাছ কৰিছোঁ। সেই 6টা এজেণ্ডাটো আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি আজি আমাৰ বিটিআৰবাসী 35 লাখ ভাৰতীয় নাগৰিকক আমি মেছেজটো দিব বিচাৰিছোঁ। আমাৰ প্ৰথমটো হ'ল যে BTCত আমাৰ 1393 স্মল টি গ্ৰোৱাৰ আছে। এই 1393 স্মল টি গ্ৰোৱাৰৰ পৰা আমি 115 স্মল টি গ্ৰোৱাৰটো আজি EC মিটিঙত প্ৰপ'জাল কৰিলোঁ। মিছন 2.0ৰ মাধ্যমেৰে তেওঁলোকক আমি ছেটেলমেণ্ট দিবৰ কাৰণে। 2 নম্বৰ কথাটো হ'ল আমাৰ কাউন্সিলত আজিলৈকে আমি 35টা নন কেটেষ্ট্ৰেল ভিলেজ পাবলৈ সক্ষম হৈছোঁ, যি গাঁওবোৰ যোৱা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 78 বছৰৰ পাছতো কেতিয়াও সেই গাঁওবোৰক ছাৰ্ভে কৰা হোৱা নাছিলে। গতিকে 35টা নন কেটেষ্ট্ৰেল ভিলেজৰ পৰা আমি 30টা নন কেটেষ্ট্ৰেল ভিলেজটো ছাৰ্ভে কৰা হ'ল। ইয়াৰে 18টা নন কেটেষ্ট্ৰেল গাঁওখন আমি আজি গ্ৰাউণ্ড ফ্লোটিং কৰি পেলাই কমপ্লিট কৰিলোঁ, আৰু তেওঁলোকৰ 18টা গাঁৱক আমি কেইদিনমানৰ ভিতৰতে লেণ্ড ছেটেলমেণ্ট কৰি পেলাই ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। আজি সেইটো EC মিটিঙত পাছ কৰা হ'ল। 3 নম্বৰত আছাম গ্ৰামদান এক্ট অফ 1961 আৰু আছাম ভূদান এক্ট অফ 1965ৰ মাধ্যমেৰে BTCৰ আমাৰ 4টা গাঁও আছে। এটাটো হ'ল বাগানপাৰা, মধ্য বাক্সা, বাক্সা, আমবাৰী, তামোলপুৰ কাঠাবাৰী আৰু তামোলপুৰ পাণবাৰী। তাত আমাৰ টোটেলি 491 বেনিফিচিয়াৰিজ আছে। তেওঁলোকে কিন্তু যোৱা 78 বছৰৰ ভিতৰত মাটিৰ যি অধিকাৰটো পাবলৈ সক্ষম হোৱা নাছিলে। আমাৰ চৰকাৰে আজি এক্সিকিউটিভ কাউন্সিলৰ মাধ্যমেৰে এখেতসকলক আমি পাত্তা দিয়াৰ কাৰণে প্ৰপ'জাল আনিলে EC মিটিঙত, আৰু এই প্ৰপ'জালটো আমি একচেপ্ট কৰিলোঁ। কেইদিনমানৰ ভিতৰতে আমি তেওঁলোকক লেণ্ড পাট্টা ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থাটো কৰিবলৈ লৈছোঁ। 4 নম্বৰত আমাৰ 4খন গাঁও আমলাইগুৰি, ভগাজুলি, নাগাপাৰা আৰু নৰ্থ বগাজুলি। এই 4খন গাঁৱৰ 1030 বেনিফিচিয়াৰীসকল তাত বসবাস কৰি আছে। তেওঁলোকে টোটেল মাটি লেণ্ড টাইটেল চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছিলে 2006 চনৰ ফৰেষ্ট ডিভিজনৰ এক মতে 17,642 বিঘা 2 কাঠা 1 লেচা। আৰু সেই মাটিটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰেভিনিউ ডিপাৰ্টমেণ্টলৈ কনভাৰ্ট কৰাৰ কাৰণে আজি এক্সিকিউটিভ মিটিঙত পাছ কৰিলোঁ, আৰু এইটো ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিয়ে পাছ কৰি পেলাই কাউন্সিল লেভেল মনিটৰিং কমিটিত পাছ কৰোৱাত পঠিয়াই দি পেলাই খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ মাটিটো আমি কনভাৰ্চন কৰিবৰ কাৰণে আজিৰ EC মিটিঙত পাছ কৰিলোঁ। 5 নম্বৰত আমাৰ যিসকল শিক্ষক, কলেজৰ শিক্ষকসকল, এছিষ্টেণ্ট প্ৰফেচাৰ্ছ, আমি 2021 চনত যিটো কলেজ লৈছিলোঁ, এই কলেজৰ আমাৰ বহুত শিক্ষকসকলে UGC নৰ্মছ নথকাৰ কাৰণে টিউটৰ হিচাপে আছিল। এখেতসকলক এটা আমাৰ UGC নিয়মত এটা নিয়ম আছিলে যে ৰুল আছিল যে যিসকল টিউটৰ হৈ আছে তেওঁলোকে যদি 5 বছৰৰ ভিতৰত UGC নৰ্মছটো ফিল আপ কৰিব পাৰে, তেতিয়া তেওঁলোকক আপগ্ৰেডেশ্যন কৰা হয়। গতিকে আমি UGC নৰ্মছটো চাই পেলাই যিসকলে এপইণ্টমেণ্ট টিউটৰ হিচাপে এপইণ্টমেণ্ট পাই 5 বছৰৰ ভিতৰত UGC নৰ্মছটো ফিল আপ কৰিব পাৰিছে, তেওঁলোকক আমি আপগ্ৰেডেশ্যন কৰাৰ কাৰণে ডাইৰেক্টৰ অফ এডুকেশ্যনৰ মাধ্যমেৰে BTC মাধ্যমেৰে আমি এখেতসকলৰ আপগ্ৰেডেশ্যনৰ কাৰণে অসম গভৰ্ণমেণ্টৰ তালৈ প্ৰপ'জাল পঠাবৰ কাৰণে EC মিটিঙত পাছ কৰা হ'ল। বাকী আমাৰ 15 তাৰিখে কেইটামান আঁচনি আমি ডিষ্ট্ৰিবিউশ্যন আঁচনিৰ মাধ্যমেৰে আমাৰ বেনিফিচিয়াৰীসকলক আমি ডিষ্ট্ৰিবিউশ্যন কৰিব লগা আছে। এইখিনি মই আমাৰ
মিডিয়াৰ মাধ্যমেৰে আমাৰ BTC-বাসীক জনাবৰ কাৰণে মই আমাৰ কলিগ মোৰ বন্ধু দাস ডাঙৰীয়াক ক'বৰ কাৰণে অনুৰোধ কৰিম।